নমস্কাৰ মাই বেষ্ট ফ্ৰেণ্ড চাগে আপোনালোকে সবে ঠিকে থাকে আছে লকডাউনৰ মাজতে মই এটা আপোনালোকৰ মাজত নতুনকৈ এটা ভিডিঅ' এটা লৈ আনিছোঁ এইটো যে আছামিজটো মানে অসমীয়া আৰু মিচিঙৰ মাজত কথোপকথন অসমীয়া মানুহে মিচিং ভাষাত কেনেকৈ ক'ব পাৰিব ভাষা যে খানা খালি নাই কি চব্জি কি বনাইছা এইবিলাক আজি 10টামান কুৱেশ্যন আপোনালোকৰ মাজত মই লৈ আনিছোঁ আপোনালোকে নিশ্চয় মই আশা কৰোঁ আপোনালোকে চাগে ভিডিঅ'টো চাই ভাল পাব আৰু আহক আপোনালোকৰ মাজত এই 10টা প্ৰশ্ন মই আপোনালোকৰ মাজলৈ উপভোগ কৰিবলৈ মই আনিছোঁ আৰু এতিয়া ৰেডি কৰোঁ আপোনালোকে মনোযোগেৰে শুনিব 1 নম্বৰটো হৈছে যে ভাত খালানে আমাৰ মিচিঙত হ'ব যে আপিন দতবনে আমাৰ মিচিঙত আপিন দতবনে ভাত খালানে এটো 2 নম্বৰ ভাত খাই হ'লনে এটো মিচিঙত হ'ব যে আপিন দলেত তবনে আৰু 3 নম্বৰটো আছে যে ভাত খাই আছানে আমাৰ মিচিঙত এটো হ'ব যে আপিন দলাঙেই দুন আৰু 4 নম্বৰ কি চব্জি জানে আৰু কি চব্জি আমাৰ মিচিঙত হ'ব যে এটো অক ওইঙান কি চব্জিটো হ'ব যে আমাৰ মিচিঙত অক ওইঙান 5 নম্বৰ কি চব্জি বনাইছা এটো আমাৰ মিচিঙত হ'ব যে অক ওইঙাম কেদুন 6 নম্বৰ চব্জি বনাই হ'লনে আমাৰ মিচিঙত এটো হ'ব যে ওইঙাম কেলেত তবনে ৰঙালাও চব্জিৰ নাম এটা দিছোঁ মই ৰঙালাও চব্জি এটো হ'ব যে ৰঙালাও চব্জিটা মিচিঙত হ'ব যে তাপা ওইং 8 নম্বৰটো হৈছে যে চব্জিত মাছ আছেনে 8 নম্বৰটো চব্জিত মাছ আছেনে এটো আমাৰ মিচিং ভাষাত হ'ব যে ওইদে অঙ্গ দুনে আৰু 9 নম্বৰ কি মাছ এটো যে কি মাছ আমাৰ এটো মিচিঙত হ'ব যে অক অঙ্গন আৰু 10 নম্বৰ কাৱৈ মাছ আমাৰ মিচিঙত হ'ব যে কিংগং অঙ্গ আৰু এবাৰ কৈছোঁ যে মাছৰ নামটো কাৱৈ মাছৰ নামটো আৰু এবাৰ ৰিপিট কৈছোঁ যে কিংগং অঙ্গ আমাৰ মিচিঙত এনেকৈ কোৱা হয় আৰু আজি 10টাই মই লৈ আনিছোঁ